হেল্ল' গাইজ, মানুহৰ আজি উঠাই নাই, উঠিম আৰু আজি ৰাতিটো বেলেগত আছিলোঁ, মানে ধুনীয়াকৈ আছিলোঁ। এতিয়া তাতে ব্লগটো ষ্টাৰ্ট কৰিলোঁ, যিহেতু দেৰি হৈয়ে গ'ল উঠাতে এতিয়া তাৰপৰা ষ্টাৰ্ট কৰি দিম। মই উঠাক গেলি গাড়ী ধোৱা আধা চেছে তো এতিয়া আৰু এখন আছে বাৰু, নিজৰতো নাই গাড়ী, বেলেগৰ গাড়ী চেৰি ধুম দক। আৰু বেলেগৰ মানে হ'ব দক, আৰু না কি ল'ম দক, ময়ো লাইচেঞ্চো ওলোৱা নাই, আৰু ল'ম আৰু দেৰিকৈ হ'ব দক। সেইটো বাদ দিয়ক, এতিয়া এখন গাড়ী ধোৱা হ'ল আৰু এখন ধুবা আছে। এই গাড়ী চাড়ী উলিয়াইছে আৰু ইমান জোৰত গাড়ী চলাব লাগে নাই, পঢ়লি গম পাব ৰ'ব। মানে গাইছ, মোক আৰু গাড়ীখন লৈ আহিব দিলাক, মই আৰু চতৰাক ঘূৰি কিনে লৈ দিয়ক, যিহেতু ধুবাই লাগিব। এতিয়া গাড়ীখন ধুবা আনি আছোঁ, অলপ ধুইছোঁ দিয়ক না কি। এই গাইছ, চলা তলা খুলি দিলি দিয়ক না কি, চলা তলা খুলি অলপ গাড়ীখন ধুম দিয়ক ভালকৈ। আমি মানে নাম গাব যাওঁ, আমাৰ এটা নামৰ দলো আছে, এই ড্ৰেছ কৰি আছে, এই ওপৰতে মানে এইটো পিন্ধে, কুৰ্তাটো পিন্ধে, তাতো খেলি ওলাই আছে। এতিয়া নাম গাব যাই আছোঁ আমি, তাকে নামটো দেখাই আছোঁ আপোনালোকক। এই পূৰা একদম ধুতি মাৰি এতিয়া যাই আছোঁ, মানে আগে এখন নাম আছে, তাৰপিছত আৰু বেলেগ জেগাত আছে। এতিয়া প্ৰথম নামখনক যাই আছোঁ, একদম লুক চাক না আমাৰ ঠগা নহয় কাৰণে কেম্বাৰ দেখা পাইছোঁ, ঠগা ভাল লাগে। অলপ কথা ড্ৰেছ চেছ কৰিছোঁ, কিন্তু মানে নাম গোৱা ঠাই আহি কিনে মই অলপ আৰম্ভ কৰিছোঁ নাই কি জানা নাজানে। এই আৰম্ভ হোৱাৰ পাছতো দেখা নাছিলোঁ, স্পেচিয়েল কৰি ৰাখি থৈ দিছিলোঁ। এইটো পাছত এতিয়া নাম আৰম্ভ দা। ফাইনেলি আমাৰ পাঠকে নাম আৰম্ভ কৰি দিলে, গতিকে চাওকচোন অলপ নাম। যতনে আনিছোঁ প্ৰভু তোমাক পুজিবাৰে, ফাইনেলি মানে ভাবি আছিলোঁ চাহটো কেই দিয়ে, চাহটো দিলাক দক, খালোঁ দক চাহটো খাই পিছে ভাল লাগে দক, নাম চাম ধৰি থাকিলে একদম নাম চেছ জল লৈছোঁ। আৰু গাইছ এতিয়া মানে অলপ ফুৰি আহোঁ দক, বিশ্বকৰ্মা বুলি চবেই ফুৰি, আমি অলপ ফুৰি আহোঁ এতিয়া। নতুন গাড়ী দাউৰি আছে, কালি গাড়ী লৈ আছে বিশ্বকৰ্মা পূজা বুলি, আজি দাউৰি আছে পুৰা। বঢ়িয়া বঢ়িয়া, গুড বল, কেনা ফিলিংছ বিশ্বকৰ্মা বুলি বঢ়িয়া বঢ়িয়া। হিলাবা ক'ত ফুৰিব যাইছ? এই ব্লগ শ্বুট কৰিছোঁ, কিবা এটা কওক। ভালে লাগিছে। একদম এতিয়া ফুৰিব যাই আছোঁ, মানে তেলটো ভৰি ল'লোঁ, এতিয়া তেল চেল ভৰি কিনে কেনা বিশ্বকৰ্মা বুলি এতিয়া ৰাইড হ'ব, আমি ক'ত যাম কোনো নাজানো। হ'লেও হেল্থটো কৰিলাক বাৰু, তেল চেল আনি ভৰি দিলাক, তাৰপিছত এই আছে কেনা বিশ্বকৰ্মা বুলি।
হাঁহি এটা দিছিলে হ'লেও হাঁহিটো থকা লাগিছে বাকী আমি এতিয়া যাই আছো না কি আমি এতিয়া ৰাইডত চিন্ময় কেনাই ক'ত যাম এতিয়া ক'ত যাম মুনিয়ৰ আছিলো কিন্তু যাম এই আমাৰ দিয়া কিয় নবৰা তুমি কিয় কম বড় আজি কেনে লাজৰ কথা হলা ভাই উনালি গাড়ী ঠেলিয়াব লাগিল গাইছ কিন্তু তাতক যেনে তেলটো আহি পালা ফোন কৰোঁ তেলটো তেল চেল ভৰিলৈ এতিয়া যাই আছো মোৰো কথা কথা নাই জানা না আমি আহিলোঁ আহি কিনে এই বিশ্বকৰ্মা পূজা আছিল তাতে আৰু খাবলৈ গ'লোঁ খাইছে আহিলোঁ এতিয়া ব্লগ বনোৱা নহ'লোঁ বাৰু মানুহ চানুহ বহুতছে তেনেকৈ গ'ল আৰু ব্লগ নবনালোঁ বাকী ভিডিঅ'টো চাই কেনেকুৱা পাইছে তলত কমেণ্ট বক্সত জনাব আৰু ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইবটো মেইন চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ৰোজ ভিডিঅ' আহিব বাৰু এই ৰোজ ভিডিঅ' এটা আছে সেইটো ৰোজ ভিডিঅ'টো আহি আছে বাকী চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু আজিলৈ বাই মই জানো মোৰ খবৰ বেয়া আপোনালোকৰ খবৰ ভালে মোটামুটি